Hey guys, welcome back to Noinmoni Blog. সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰো সকলোৱে ভালে আছে, আমিও ভালে আছো। আৰু এতিয়া মই ৰেডি হৈ ওলাইছো, একদম ৰাতিপুৱাই ৰেডি হৈ ওলাইছো। ক'ত যাব ওলাইছো আপোনালোকক মই দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব আৰু ভিডিঅ'টোৰ শেষৰ পিনে চাই পেলাই এটা কমেন্ট কৰি জনাব যে কেনেকুৱা লাগিছে ভিডিঅ'টো চাই পেলাই। এতিয়া ৰাতিপুৱা সকলোখিনি কাম বন কৰি আজৰি চাহ একাপ খাই ললো, যাব ওলাইছো বিশেষ এঠাইলৈ, মানে কিবা আনিবলগীয়া আছে। কি আনিব গৈ আছো আপোনালোক দেখুৱাই থাকিম। আৰু এতিয়া কামবোৰ কৰিবলগীয়া আছে। কাম কৰিলোঁ, ৰাতিপুৱা ভাত পানী বনোৱা হৈ গ'ল। এইপিনে আকৌ দেখিছেনে বিচনাখনত কাপোৰবোৰ আছে। এইপিনে আছে ৰছী টনা, মানে যোৱাকালি আমাৰ ইয়াতে বৰষুণ আছিলে। বৰষুণ থকাৰ কাৰণে বহুত কাপোৰ ধুই দিছিলোঁ, কাপোৰবোৰ শুকোৱা নাছিলে। ৰাতি এনেকুৱাকৈ ৰছী পাৰত কাপোৰ মেলি দি ৰাখিছিলোঁ। এতিয়া ৰছীডাল খুলিব লাগিব, নহ'লে আকৌ বেয়া দেখি নহয় ৰুমৰ ভিতৰত এনেকুৱাকৈ ৰছী থাকিলে। এতিয়া মই এইখিনি কাম সম্পূৰ্ণ কৰি শেষ কৰি ল'ম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। গাইজ এতিয়া গৈ আছোঁ মই ই ৰিক্সাত বহি পেলাই, মানে গৰমৰ দিনত মই এনেকুৱাকৈ ই ৰিক্সাত বহি গৈয়ে ভাল পাওঁ। টেম্পুত যাই আকৌ ভাল নালাগে, বহুত গৰম লাগে। আৰু টেম্পুত এনেকুৱাকৈ মানুহ লোৱা হয় নহয়, গৰমৰ দিনত মানে একেবাৰে মন নাযায় টেম্পুত উঠিবলৈ। এনেকুৱাকৈ ই ৰিক্সাত বতাহ লাগি থাকিলে যাই পেলাইও ভাল লাগে। আজি মই অকলেই ই ৰিক্সাত গৈ আছোঁ। এতিয়া মিৰ্জাত যাই আছোঁ মই, বিশেষ এবিধ বস্তু আনিবলৈ। কি বস্তু আনিবলৈ গৈ আছোঁ ভিডিঅ'টোৰ শেষৰ পিনে আপোনালোকক জনাই থাকিম, চাই থাকিব স্কিপ নকৰাকৈ। আৰু গাইজ সকলোৱে মোক কমেণ্ট কৰক, আপোনালোকৰ কমেণ্টৰ বাবে অপেক্ষা কৰি থাকিম মই। আপোনালোকে মোক কমেণ্টবোৰ কৰিলে ভিডিঅ'বোৰ বনাবলৈ মোৰ উৎসাহ যায় ন। প্লিজ গাইজ সকলোৱে মোক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আহি পালোঁ মই এতিয়া বাইদেউৰ দোকানত, আৰু আহি থকাৰ সময়ত ভিডিঅ' নবনালোঁ, মানে এনেকুৱাকৈ মানে ই ৰিক্সাত ভিডিঅ'বোৰ বনাবলৈ ভাল নালাগে ন, তাৰ কাৰণে বনোৱা নাই। আৰু এতিয়া দোকানত আহি পেলাই অকণমান বহিব লাগিব, যিহেতুকে বাইদেউ আহি পোৱা নাই। আহিছোঁ মই আজি চাদৰ মেখেলা নিবলৈ, মোৰ কাৰণে নহয়, আকৌ মই বেলেগৰ কাৰণে নিব আহিছোঁ। আৰু এতিয়া বাইদেউ আহি পালে দোকানত, মানে বহুত সময়, অকণমান 10 মিনিটমান সময় মই বহিলোঁ। তাৰপিছত বাইদেউ আহিলে আৰু লগতে কাষ্টমাৰো আহিলে। এতিয়া মই অকণমান চাই আছোঁ আৰু বেক কেমেৰা কৰি অকণমান চাইছোঁ, যিহেতুকে মই ভিডিঅ'বোৰ ফ্ৰণ্ট কেমেৰাত কৰা হয়, তাৰ কাৰণে মই আইনাত চাই বেক কেমেৰা কৰিবলৈ চেষ্টা কৰিলোঁ অকণমান। এতিয়া মই কাপোৰ লৈ ওলালোঁ বাইদেউৰ দোকানৰ পৰা, গৈ আছোঁ আৰু ই ৰিক্সাতে যাব লাগিব এতিয়া। ই ৰিক্সাখনত উঠি পেলাই যাম ছোৱালীৰ স্কুললৈকে, যিহেতুকে বহুত দিন পিছত মই আজি আহিছোঁ ছোৱালীৰ স্কুলত। আহি পালোঁ ই ৰিক্সাত উঠি পেলাই অকণমান সময় লাগিলে, কিন্তু ৰ'দো মানে কেনেকুৱা চোকা ৰ'দ দিছে, দেখিছে চাগে আপোনালোকে কেমেৰাত, বহুত এনেকুৱা ৰ'দ ওলাইছে। আৰু ছাতিও মই অনা নাই, মানে ছাতি আনিলে মই হেৰাই পেলাম, তাৰ কাৰণে মই ছাতিও অনা নাই। আৰু আজি মই যাম ছোৱালীৰ বাছতে উঠি পেলাই। আহিলোঁ এতিয়া স্কুলৰ পৰা ৰুম আহি পালোঁ, আৰু ৰ'দৰ মানে এনেকুৱাকৈ চকুটো মেলাব নোৱাৰোঁ যেন লাগিছে, এনেকুৱা ৰ'দ ওলাইছে। আৰু এতিয়া খাই লৈ আজৰি হৈ পেলাই যাব ওলাইছোঁ ছোৱালীৰ ডেন্স স্কুলত। এয়া আমি ফাইনেলি ৰেডি হৈ ওলাই আহিলোঁ। ছোৱালী যিহেতুকে আজি ছেটাৰডে ডেন্স ক্লাছ গৈ আছোঁ আমি দুয়োজনে। ডেন্স স্কুলত যোৱাৰ প্ৰথমতে কি হ'ল, তাই টোপনি ধৰিলে। এনেকুৱাকৈ টোপনি এঘণ্টামান মাৰিলে, আৰু টোপনিটো সম্পূৰ্ণ নহ'লে গাটো বেয়া লাগি থাকে ন, তাই ঠিক তেনেকুৱা হ'ল, তাইৰ যাবলগীয়াই হ'ল। তাৰ কাৰণে এতিয়া উঠি আমি দুয়োজনে ওলাই আহিলোঁ, আৰু অকণমান আগলৈকে খোজকাঢ়ি যায়। এতিয়াও ৰ'দটো মানে কমা নাই, এনেকুৱা চোকা ৰ'দ দিছে। আৰু গৈ আছোঁ, তাৰ পৰা আকৌ ই ৰিক্সাত উঠি পেলাই যাব লাগিব। আৰু আহি পালোঁ এতিয়া আমি ডেন্স স্কুলৰ পৰা, আৰু লগতে কিনি লৈ আহিছোঁ আইচক্ৰীম। আমাৰ মানে কি হয়, যেতিয়া আমি ডেন্স ক্লাছত যাওঁ ন দুয়োজনে, ছেটাৰডে আৰু ছানডে, আমি সেইদিনা দুয়োজনে আইচক্ৰীম খাওঁ। খাই পেলাই বহুত ভাল লাগে, এনেকুৱাকৈ খোজকাঢ়ি আইচক্ৰীম খাই আহি দুয়োজনে এতিয়া আইচক্ৰীম খাই আমি ঘৰৰ পিনে আহি আছোঁ। আৰু এইটো হৈছে আমাৰ ৰাস্তাটো ঘৰত। চ' গাইজ আহি পালোঁ এতিয়া ৰুম, আৰু মানে বহুত গৰম লাগিছে, মানে কি ক'ব। আৰু আপোনালোকক মই দেখুৱাবলগীয়া আছে, যিহেতুকে দৌৰাই ডেন্স স্কুলত যাবলগীয়া হ'ল, তাৰ কাৰণে দেখুওৱা নহ'লে। এতিয়া মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মই যি দুযোৰ মানে মেখেলা চাদৰ আনিছোঁ, কেনেকুৱা কি ৰং আনিছোঁ আপোনালোকক মই দেখুৱাই আছোঁ, চাই থাকিব। চ' গাইজ কাপোৰ দুযোৰ হৈছে এই দুযোৰ, আৰু ইয়াৰে কাপোৰযোৰ চাওক, ডিজাইনটো ইমান ধুনীয়া। কাপোৰযোৰ মানে আপোনালোকক মই খুলি নেদেখাওঁ, খুলি দেখালে অকণমান জাপিবলৈ দিগদাৰ হয় ন, তাৰ কাৰণে। আৰু কেনেকুৱা বোলে ভিডিঅ'টো শেষৰ পিনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানখিনিয়ে, বাই বাই। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম, আৰু চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।